প্ৰত্যেকে ইস্ত্ৰি কৰিব নোৱাৰে 600 টকাত এতিয়া ক'ত দুযোৰ কাপোৰ পায় বাৰু অসমৰ ভাৰতবৰ্ষৰ বজাৰত পায় বজাৰত পায় আপুনি তেনেকুৱা কাপোৰ পিন্ধে নে নিপিন্ধে আপুনি পিন্ধে তেনেকুৱা কাপোৰ ষ্টুডেণ্টক আপুনি যিটো কাপোৰ পিন্ধিবলৈ দিছে 600 টকা তাৰো আকৌ 20% কমিশ্যন খাব হেৰিবিলাকে ঠিকাদাৰবিলাকে এইটো কেতিয়াও হ'ব নোৱাৰে ডিপুটি স্পিকাৰ ছাৰ এইটো কেতিয়াও হ'ব নোৱাৰে অধ্যক্ষ উপাধ্যক্ষ ডাঙৰীয়া এইটো কেতিয়াও হ'ব নোৱাৰে এইটো হ'ব নোৱাৰে উপাধ্যক্ষ ডাঙৰীয়া আমাৰ যিটো অন্যায় কৰিছে এইটো হ'ব নোৱাৰে উপাধ্যক্ষ ডাঙৰীয়া যদি মন্ত্ৰী উপাধ্যক্ষ ডাঙৰীয়া এইটো হ'ব নোৱাৰে বাধা দিয়ে আপুনি প্লিজ এবাৰ হেৰি কৰক প্লিজ যে আপুনি এটা ভাৰ্ডিক্ট দিয়ক উপাধ্যক্ষ ডাঙৰীয়া এটা ভাৰ্ডিক্ট দিয়ক ভাষণক যে আমাৰ ষ্টুডেণ্টে যাতে ভাল ভাষণ দিব পাৰে ওলাই দিয়ক ছাৰ মিনিষ্টাৰে কথা কৈ আছে মিনিষ্টাৰ অন লেগ এটা কথা বুজি পাব লাগিব যে আমি পিন্ধা গেঞ্জিবিলাকৰ দামো থাকে ডাঙৰ বেছি ছাৰ এজন এমএলএ পিন্ধা গেঞ্জিৰ দামো এজন এমএলএ পিন্ধা গেঞ্জিৰ দামো তাতকে বেছি আমাৰ ষ্টুডেণ্টক যিটো কাপোৰ দিছে তাতকে এটা গেঞ্জিৰ দামো এমএলএ পিন্ধা দাম বেছি এটা গেঞ্জিৰ দামো বেছি গতিকে মই ভাবো যে এইটো বদলাব লাগে ইমিডিয়েটলি ভাল কটন কাপোৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে এইটো মানি নলওঁ কেতিয়াও এইটো কেতিয়াও নহ'ব আমাৰ কোন ল'ৰা ছোৱালীৰ ওপৰত এনেকুৱা অত্যাচাৰ কেতিয়াও মানি লোৱা নহ'ব প্ৰত্যেকে ইস্ত্ৰি কৰিব নোৱাৰে 600 টকাত এতিয়া ক'ত দুযোৰ কাপোৰ পায় বাৰু অসমৰ ভাৰতবৰ্ষৰ বজাৰত পায় বজাৰত পায় আপুনি তেনেকুৱা কাপোৰ পিন্ধে নে নিপিন্ধে আপুনি পিন্ধে তেনেকুৱা কাপোৰ ষ্টুডেণ্টক আপুনি যিটো কাপোৰ পিন্ধিবলৈ দিছে 600 টকা তাৰো আকৌ 20% কমিশ্যন খাব হেৰিবিলাকে ঠিকাদাৰবিলাকে এইটো কেতিয়াও হ'ব নোৱাৰে ডিপুটি স্পিকাৰ ছাৰ এইটো কেতিয়াও হ'ব নোৱাৰে অধ্যক্ষ উপাধ্যক্ষ ডাঙৰীয়া এইটো কেতিয়াও হ'ব নোৱাৰে এইটো হ'ব নোৱাৰে উপাধ্যক্ষ ডাঙৰীয়া আমাৰ যিটো অন্যায় কৰিছে এইটো হ'ব নোৱাৰে উপাধ্যক্ষ ডাঙৰীয়া যদি মন্ত্ৰী উপাধ্যক্ষ ডাঙৰীয়া এইটো হ'ব নোৱাৰে বাধা দিয়ে আপুনি প্লিজ এবাৰ হেৰি কৰক প্লিজ যে আপুনি এটা ভাৰ্ডিক্ট দিয়ক উপাধ্যক্ষ ডাঙৰীয়া এটা ভাৰ্ডিক্ট দিয়ক ভাষণক যে আমাৰ ষ্টুডেণ্টে যাতে ভাল ভাষণ দিব পাৰে ওলাই দিয়ক ছাৰ মিনিষ্টাৰে কথা কৈ আছে মিনিষ্টাৰ অন লেগ এটা কথা বুজি পাব লাগিব যে আমি পিন্ধা গেঞ্জিবিলাকৰ দামো থাকে ডাঙৰ বেছি ছাৰ এজন এমএলএ পিন্ধা গেঞ্জিৰ দামো এজন এমএলএ পিন্ধা গেঞ্জিৰ দামো তাতকে বেছি আমাৰ ষ্টুডেণ্টক যিটো কাপোৰ দিছে তাতকে এটা গেঞ্জিৰ দামো এমএলএ পিন্ধা দাম বেছি এটা গেঞ্জিৰ দামো বেছি গতিকে মই ভাবো যে এইটো বদলাব লাগে ইমিডিয়েটলি ভাল কটন কাপোৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে এইটো মানি নলওঁ কেতিয়াও এইটো কেতিয়াও নহ'ব আমাৰ কোন ল'ৰা ছোৱালীৰ ওপৰত এনেকুৱা অত্যাচাৰ কেতিয়াও মানি লোৱা নহ'ব প্ৰত্যেকে ইস্ত্ৰি কৰিব নোৱাৰে 600 টকাত এতিয়া ক'ত দুযোৰ কাপোৰ পায় বাৰু অসমৰ ভাৰতবৰ্ষৰ বজাৰত পায় বজাৰত পায় আপুনি তেনেকুৱা কাপোৰ পিন্ধে নে নিপিন্ধে আপুনি পিন্ধে তেনেকুৱা কাপোৰ ষ্টুডেণ্টক আপুনি যিটো কাপোৰ পিন্ধিবলৈ দিছে 600 টকা তাৰো আকৌ 20% কমিশ্যন খাব হেৰিবিলাকে ঠিকাদাৰবিলাকে এইটো কেতিয়াও হ'ব নোৱাৰে ডিপুটি স্পিকাৰ ছাৰ এইটো কেতিয়াও হ'ব নোৱাৰে অধ্যক্ষ উপাধ্যক্ষ ডাঙৰীয়া এইটো কেতিয়াও হ'ব নোৱাৰে এইটো হ'ব নোৱাৰে উপাধ্যক্ষ ডাঙৰীয়া আমাৰ যিটো অন্যায় কৰিছে এইটো হ'ব নোৱাৰে উপাধ্যক্ষ ডাঙৰীয়া যদি মন্ত্ৰী উপাধ্যক্ষ ডাঙৰীয়া এইটো হ'ব নোৱাৰে বাধা দিয়ে আপুনি প্লিজ এবাৰ হেৰি কৰক প্লিজ যে আপুনি এটা ভাৰ্ডিক্ট দিয়ক উপাধ্যক্ষ ডাঙৰীয়া এটা ভাৰ্ডিক্ট দিয়ক ভাষণক যে আমাৰ ষ্টুডেণ্টে যাতে ভাল ভাষণ দিব পাৰে ওলাই দিয়ক ছাৰ মিনিষ্টাৰে কথা কৈ আছে মিনিষ্টাৰ অন লেগ এটা কথা বুজি পাব লাগিব যে আমি পিন্ধা গেঞ্জিবিলাকৰ দামো থাকে ডাঙৰ বেছি ছাৰ এজন এমএলএ পিন্ধা গেঞ্জিৰ দামো এজন এমএলএ পিন্ধা গেঞ্জিৰ দামো তাতকে বেছি আমাৰ ষ্টুডেণ্টক যিটো কাপোৰ দিছে তাতকে এটা গেঞ্জিৰ দামো এমএলএ পিন্ধা দাম বেছি এটা গেঞ্জিৰ দামো বেছি গতিকে মই ভাবো যে এইটো বদলাব লাগে ইমিডিয়েটলি ভাল কটন কাপোৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে এইটো মানি নলওঁ কেতিয়াও এইটো কেতিয়াও নহ'ব আমাৰ কোন ল'ৰা ছোৱালীৰ ওপৰত এনেকুৱা অত্যাচাৰ কেতিয়াও মানি লোৱা নহ'ব